আচ্ছা বন্ধু বান্ধৱীসকল, আমাৰ যে শিশুসকলে এই কৰপশ্যনটো যে শিকে, এইটো কেতিয়াৰ পৰা শিকিবলৈ আৰম্ভ কৰে আপুনি বাৰু জানেনে? আৰু এই কৰপশ্যন বস্তুটো পোনপ্ৰথমে কোনে শিকায়? যদি আপুনি জানিব বিচাৰে তেতিয়াহ'লে এই ভিডিঅ'টো শেষলৈকে চাব। অসীমা, তুমি মই মোবাইল চালে তুমি মাক কৈ দিবা নেকি? লগাই দিবা? তেতিয়াহ'লে তোমাক আজি মই ডালিম, কমলা, আপেল একো আনি নিদিওঁ তোমাক আজি মই। মৌচুমীও আনি নিদিওঁ তোমাক মই। আজি পৰা আনি নিদিওঁ আৰু তোমাক। তই কোনে আনি দিয়ে দি থাকিব আৰু মই আজি তোমাক আনি নিদিওঁ আৰু। হা? লগাই নিদিয়া? সঁচাকৈ কৈছানে? সঁচাকৈ কৈছানে? নিদিয়া? তো দেখিলেনে আপোনালোকে? শিশুৰ আগত এনেধৰণৰ কিছুমান কথা মৰমতেই হওক বা অন্য কাৰণতে হওক কেতিয়াও ক'ব নালাগে। আৰু কথাটো হয়নে নহয় আপোনালোকে কমেণ্টত জনাবচোন।